আজি আমার চলচ্চিত্র রত্নাকর প্রমোশনের কারণে এখানে সুবিধা করে দেওয়ার বাবে রত্নাকর কেতিয়া রিলিজ হব সকলে জানে নে কোনে কোনে চাব ধন্যবাদ ফার্স্ট ডে ফার্স্ট শো ইয়েস এই বস্তুটাই লাগে আমাক আসলে আমি যে ইমান কষ্ট কৰি ঘূৰি ফুৰিছো অসমৰ ইমূৰৰ পৰা সিমূৰলৈ সেইটোৱে প্ৰধান কাৰণ আমি নৱপ্ৰজন্মৰ মাজত অসমীয়া সিনেমাৰ প্ৰতি যেটো উৎসাহ দেখিছো সেই উৎসাহে আমাক আৰু বেছি কষ্ট কৰিবৰ কাৰণে অনুপ্ৰাণিত কৰিছে আৰু আশা ৰাখিছো এই উৎসাহ প্ৰতিখন অসমীয়া সিনেমাৰ বাবে আপোনালোকে আগবঢ়াব 11 অক্টোবৰ ৰত্নাকৰ মই যতিনক দিছো বাকি যতিনে ক'ব সিনেমাখন কৰিলো কষ্ট হ'ল সবেই কষ্ট কৰিছে আমি শিল্পী কলাকুশলী আশা কৰিছো তোমালোকৰ পৰা সাপোৰ্ট পালে সিনেমাখন আৰু এটা ষ্টেপ আগবাঢ়ি যাব সেইকাৰণে 11 অক্টোবৰত যোৰহাট যেহেতু যোৰহাটত বহুত শিল্পী কলাকুশলী আমাক সহায় কৰিছে জয়ন্তদা আছে ৰীণা বাইদেউ পবিত্ৰ সকলোৱে ইনভলভ যোৰহাটত মেক্সিমাম শিল্পী আছে ইয়াত জড়িত হৈ আৰু যোৰহাটখন অসমীয়া ছবিৰ ক্ষেত্ৰত এটা পকেট বুলি ক'লে ভুল নহ'ব যে অসমীয়া ছবি আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত যোৰহাটৰ যথেষ্ট মই ছবি এখন সপোন দেখিছিলোঁ এই সপোনটো বাস্তৱত ৰূপায়ণ কৰিব 11 অক্টোবৰ সকলোৱে যাব লাগিব সিনেমাখন চাব লাগিব সেইটো অনুৰোধ অকল মোৰ ছবি বুলি নহয় জুবিন গাৰ্গৰ চিনেমা বুলি নহয় অসমীয়া ছবি চোৱাৰ অভ্যাস কৰিব লাগিব তেতিয়া ইণ্ডাষ্ট্ৰীটো আগুৱাই যাব মই সকলোকে এটা অনুৰোধ কৰোঁ আৰু এই ছবিখনত জুবিন আৰু মোৰ যিহেতু আমাৰ যিটো নায়ক হিয়া দিয়া বিখ্যাত চৰিত্ৰবিলাকৰ জুবিন গাৰ্গ মিউজিক ডাইৰেক্টৰ মই এক্টিং কৰিছিলোঁ আৰু এইটো পুনৰাবৃত্তি ৰত্নাকৰত সুন্দৰ সুন্দৰ গান জুবিন গাৰ্গে দিছে আৰু মই বিশেষ এটা লগত ঠিকেই আছে ঠিকেই গান এটা গাব এটি কথা গানৰ ট্ৰেকটো আছে না হৰ্ষিতা গানটো দুটা লাইন গাই তোমালোকৰ
Lots of love. বহুত ভাল লাগিছে আজি আৰু আহি আপোনালোকৰ এনেকৈ ইমান উৎসাহ দেখি 11 অক্টোবৰত মুভিখন ৰিলিজ হৈ আছে আমি আহিছোঁ ইমান গোটেই অসমখন ঘূৰি ঘূৰি এটাই জাষ্ট নিমন্ত্ৰণ কৰিবলৈ যে মুভিখন চাবলৈ আহক বিৰাট কষ্ট কৰি বনোৱা হৈছে গোটেই টিমটো ইমান ষ্ট্ৰং টিম ইমান আমাৰ ইমান ধুনীয়া ধুনীয়া ভাল ভাল এক্ট্ৰেছ কেইজন আছে এখন মুভিত আৰু এতিয়া টাইটেল ট্ৰেকটো একদম ৰকিং কৰিবলৈ আমি চেষ্টা কৰিছোঁ আৰু যদি যিখিনি শিকি আছোঁ নতুন আপোনালোকৰ এনেকৈ ছাপোৰ্ট পাই থাকিলে ভাল লাগিব So, JRS team, we're gonna rock on 11th October. Are you all guys coming? That should be the spirit, man. Thank you. Good tournament, Jorhat. আমি আৰু কলেজ যাবলগীয়া আছে সকলোকে সময় দিব লাগিব থেংক ইউ আমি সম্বোধনৰ অনুষ্ঠানলৈ আগবাঢ়িছোঁ আমাৰ সকলোৰে মৰমৰ আমাৰ সকলোৰে শ্ৰদ্ধাৰ যতীন বৰা দাদাক আমাৰ জেনেৰেল ছেক্ৰেটাৰী সম্বোধন জনাবলৈ অনুৰোধ জনালোঁ লগতে আমাৰ সকলোৰে মৰমৰ বৰষৰাণী বাইদেউ সম্বোধন জনাবলৈ আমাৰ ভাইচ প্ৰেচিডেণ্ট মানুহজ্যোতি ৰামবৰুৱাক অনুৰোধ জনালোঁ আমাৰ সকলোৰে শ্ৰদ্ধাৰ নৱনীতা শৰ্মা বৰা বাইদেউ সম্বোধন জনাবলৈ মই কৌশিক নাথক অনুৰোধ জনালোঁ আৰু আমাৰ সকলোৰে মৰমৰ সকলোৰে আদৰৰ নিকিতা বাইদেউ আমাৰ পৰিয়াল মুহূৰ্তে সম্বোধন জনাবলৈ অনুৰোধ জনালোঁ কথা দিছোঁ প্ৰত্যেকৰে বুকুৰে ভৰাই নি মৰমৰ সংগ্ৰামে যদি হক নহয় আজিৰ যুগৰ নতুন সকলোকে লগ পাম 11 অক্টোবৰ যাতে ইয়াৰ পৰা কোনো যে হায়েষ্ট ষ্টুডেণ্ট গৈছে ৰক্ষাকৰ চাবলৈ থেংক ইউ পাপা আহিছে পাপাই সেইখন মই একো নকওঁ এবাৰ মোৰ লগত গ'লে হ'ল Thank you. Tell me pretty lies, look me in the face, tell me that you love